নমস্কাৰ, মই মৃণাল কুমাৰ গগৈ। আজি আহিছোঁ আন এটি কবিতা লৈ, জীৱনৰ ইতিহাস বুলি। অলপ বেলেগ ধৰণৰ পৰা বেলেগ ধৰণৰ মোৰ বন্ধু মিলন শইকীয়াই লিখিছে আৰু মই আবৃত্তি কৰিছোঁ। আৰু আপোনালোকে জনাব কেনেধৰণৰ কবিতা লাগে আৰু কেনেধৰণৰ বিচাৰে, আৰু ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। আহক ভিডিঅ'টো লৈ যাওঁ। তুমি কৰা অৱহেলাবোৰেই মোক বেছিকৈ তোমাক আঁকোৱালি ল'বলৈ শিকায়। কিয় নাজানো, বুকুৰ উন্মাদনাবোৰেও তোমাক বাৰে বাৰে ভাল পাবলৈ শিকায়। মোৰ প্ৰেমত কিনো ঘৃণা উপজিল তোমাৰ, বুজি পোৱা তোমাৰ হৃদয়খনেই চোন আজি মোক নিতেই কন্দুৱায়। নিজৰ জীৱনটোৰ ওপৰত আত্মজীৱনী লিখাৰ মোৰ কোনো পৰিকল্পনা নাই। অভিশপ্ত জীৱনটোক হেৰুৱাৰ কোনো দুখো নাই। অভিশপ্ত জীৱনটোক হেৰুৱাৰ কোনো দুখো নাই। জীৱনে দিছে মোক বিৰক্তিকৰ শিকনি, আজি সমভাগী হ'বলৈও কাষত কোনো নাই। যদি লিখিম বুলি ভাবোঁ নিজৰ আত্মজীৱনী, মোৰ বিৰক্তিকৰ জীৱনটোত বহুত প্ৰশ্নই অভিযোগ উত্থাপন কৰি মোক অভিযোগ দেখুৱায়। মই কোন? মোৰ আধা লিখা জীৱন পৃষ্ঠাবোৰত লিখা আছে। আৰু তুমি কোন? মোৰ হৃদয়খন খুলি চাবা, তোমাৰ ইতিহাস লিখা আছে। এদিন সকলোবোৰ সলনি হ'ব। মই আজি কান্দিছোঁ, এদিন তুমিও কান্দিবা। মাথো এই পৃথিৱীত সকলোবোৰ ভাল পোৱাই তোমাৰ বাবে ৰৈ যাব। এই জীৱনৰ হাঁহিবোৰত ভেঁকুৰ লাগিব, দেহত দুবৰি গজিব, আৰু তোমাৰ অজানিতেই মোৰ জীৱনটিৰো এদিনাখন সমাপ্তি ঘটিব। জীৱন এনেকুৱাই, সকলোৱে বুজে, নাপালে কান্দে। মায়াৰ পৃথিৱীত হাঁহি কান্দোনৰ কিমান যে খেলা হয়, সকলোৱে সপোনৰ পিছত দৌৰি দৌৰি ভাগৰুৱা হয়।